আমি বহুত সহজতে বন্ধু পালে বন্ধু বুলি মানি লওঁ, কিন্তু তেনেকুৱা অলপো নহয়। বন্ধু 3 প্ৰকাৰৰ থাকে। এক প্ৰকাৰ হৈছে প্ৰথমটো গছজোপাৰ পাতৰ নিচিনা, আৰু দ্বিতীয়টো হৈছে গছৰ ডালৰ নিচিনা, আৰু তৃতীয়টো হৈছে গছৰ শিপাহৰ নিচিনা। 1 নম্বৰটো আপোনাৰ পাত হৈছিল, যেনেকৈ আপোনাৰ পাতৰ নিচিনা বন্ধুবোৰে আপোনাৰ মজা কৰা সময়ত, পাৰ্টি কৰা সময়ত, ঘূৰা ফুৰা সময়ত খুব লগ দিব, কিন্তু যেতিয়া আপোনাৰ কিবা এটা প্ৰব্লেম আহি যাব, সি অলপ বতাহ দিলেই গছৰ পাতখিলাৰ নিচিনা কেতিয়া সৰি পৰিব আপুনিয়ে গম নাপাব। আৰু দ্বিতীয়টো গছৰ ডালৰ নিচিনা বন্ধুবোৰ থাকে। সি পাতৰ নিচিনাও নহয়, গছৰ শিপাও নিচিনা নহয়, মাজতে থাকে। সিও আপোনাৰ সময়ত যদি কিবা বিপদ হয়, ধৰক গছজোপাত যেতিয়া ডাল এটাত বতাহ ধুমুহা দিলে আপুনি ধৰি ৰাখিব, যদি খামোচ মাৰি ধৰি আছে, সি লোড ল'ব নোৱাৰে, সি বতাহত ভাঙি পৰি যাব, লগত আপোনাকো দুখ পোৱাই দিব। আৰু 3 নম্বৰটো হৈছে গছৰ শিপাহৰ নিচিনা, খামোচ মাৰি ধৰি ৰাখে। এই খামোচ মাৰি যেতিয়া আমাক এনেকুৱা এজন বন্ধুৱে ধৰি ৰাখিব, আপোনাৰ বিপদৰ সময়ত, যেনেকুৱা ক্ষেত্ৰত আপোনাৰ লাগিলে বোলে আপোনাৰ ব্ৰেইন ক্ৰাফ্ট হৈ গ'ল, আপোনাৰ বিজনেছ ডুবি গ'ল, আপোনাৰ ব্ৰেকআপ হৈ গ'ল, আপোনাৰ ডিভোৰ্চ হৈ গ'ল, আপোনাৰ এভৰিথিং, যিকোনো প্ৰব্লেমত কেতিয়াও আপোনাক এৰি নাযায়। আৰু সেইজন বন্ধু আপোনাৰ লগত ফাইদা হ'বৰ কাৰণে কেতিয়াও নাথাকে। আপোনাৰ জিৰ' লাইফত হ'লেও সি লগ দিব আৰু আপোনাক ভাল বাটটো দেখুৱাই দিব। গছৰ শিপাহৰ নিচিনা বন্ধু বনাবলৈ ট্ৰাই কৰক, আৰু আপুনি নিজেও গছৰ শিপাৰ নিচিনা খামোচ মাৰি ধৰি ৰখা এনেকুৱা এজন বন্ধু বনিবলৈ ট্ৰাই কৰক।